নমস্কাৰ আপোনালোক সকলোকে মোৰ ৰন্ধা ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 14 ফেব্ৰুৱাৰী, অৰ্থাৎ আজি বহুত বেছি স্পেচিয়েল দিন আমাৰ সকলোৰে কাৰণে। প্ৰথমতে স্পেচিয়েল এই কাৰণে যিহেতু আজি সৰস্বতী পূজা। আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজা, আৰু আজি সৰস্বতী মাৰ পূজা বিদ্যালয় মহাবিদ্যালয় সকলোতে পালন কৰা হয়। আৰু মই জনাত বহু ল'ৰা ছোৱালীক আজিৰ পৰা শিক্ষাৰ লগত মাক দেউতাকে জইন কৰা হয়, জইন কৰি দিয়ে, অৰ্থাৎ আজিৰে পৰা স্কুলত নামভৰ্তি কৰা হয়। আৰু সঁচাকৈ সৰস্বতী পূজাৰ দিনটো আজি সৰুকাললৈ মনত পৰি গৈছে। সৰুকালত যেনেকৈ আমি ফুল বুটলি দিছিলোঁ, স্কুলত গৈ দিছিলোঁ, তাৰপিছত মায়ে চাদৰ মেখেলা এযোৰকে মায়ে যেনেকৈ পিন্ধাই দিছিলে তেনেকেই গৈছিলোঁ। তাৰপিছত যেতিয়া ডাঙৰ হ'লোঁ, লগৰ সমনীয়াৰ লগত যোৱা হ'লোঁ। আৰু আজি যিহেতু যোৱা নাই, আজি যাওঁ নে নাযাওঁ ঠিক নাই এতিয়ালৈকে যোৱা নাই। আৰু সেয়াই আজি বৰ মনত পৰিছে আচলতে। এনেকুৱা দিনবোৰত মোৰ সঁচাকৈ সৰু হৈ থাকিয়ে বিৰাট ভাল লাগিছিলে। এতিয়া যিহেতু ডাঙৰ হ'লোঁ, সেই অনুভূতিবোৰ অকণমান হ'লেও কমি আহিছে নিচিনা লাগিছে। তাৰপিছতে দ্বিতীয়টো বিশেষ কাৰণ হ'ল আজি হৈছে প্ৰেমৰ দিৱস, অৰ্থাৎ আজি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে', অৰ্থাৎ প্ৰেমৰ দিৱস, মানুহক ভাল পোৱা দিৱস, জীৱনক ভাল পোৱা দিৱস। প্ৰেম বুলি ক'লে যে অকল প্ৰেমিক প্ৰেমিকাই হ'ব লাগিব তেনেকুৱা কোনো কথা নাই। প্ৰেম আপোনাৰ মাৰ লগতো হ'ব পাৰে, দেউতাৰ লগতো হ'ব পাৰে, আপুনি ভাল পোৱা সকলো বস্তুৰ লগতে আপোনাৰ প্ৰেম হ'ব পাৰে। গতিকে বহুতে হয়তো ক'ব যে প্ৰেমৰ দিৱস এদিন পালন কৰিনো কি কৰিব। সেইটোও হয়, কিন্তু আচলতে চাওক, গোটেই জীৱনটো যদি এজন মানুহৰ লগত থাকিম বুলি ভাবিছে, বা গোটেই বছৰটো গোটেই মাহটো যদি এজন মানুহক ভাল পাই থাকে, এটা দিন উদযাপন কৰাটো কিহৰ প্ৰব্লেম নহয়নে? মানুহে আচলতে জীৱনটো যাপন কৰাতকৈ উদযাপন কৰিবলৈ শিকিব লাগে, তেতিয়া আপোনাৰ সৰু সৰু বস্তুবোৰে ভাল লগা হৈ যাব। তাৰ আৰু তৃতীয়তে দুটা ভাল লগা কাৰণৰ মাজত এটা বেয়া লগা কাৰণ, অৰ্থাৎ আজি পুলৱামা এট্ৰেক 2019 চনত যি আমাৰ বীৰ জোৱানসকলৰ পুলৱামাত যি এট্ৰেক্ট হৈছিলে বীৰ জোৱানসকলৰ মাজত, তাত আমি 40 জনকৈ বীৰ জোৱানক হেৰুৱাইছিলোঁ। আৰু যিসকল বীৰ জোৱান আমি হেৰুৱাইছিলোঁ, তেওঁলোকক আজি মোৰ ফালৰ পৰা অশ্ৰুসিক্ত নয়নেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যাতে এনেকুৱা ঘটনা কেতিয়াও নহওক, যিসকলৰ ঘৰত সৈনিকসকল বা যিসকলৰ ঘৰত বীৰসকল আছে, তেওঁলোকে অনুভৱ কৰিব পাৰে এজন মানুহক দেশ মাতৃ ৰক্ষা কৰিবলৈ ওলাই যাবলৈ দিয়াটো কিমান বেছি কষ্টকৰ। মই বুজি পাওঁ, যিহেতু মোৰ দাদাও ডিফেন্সত কৰে। আৰু আজি ব্লগটো কণ্টিনিউ কৰি থাকিব পৰা নাই, মানে ব্লগটো কণ্টিনিউ কৰিব পৰাকৈ মই একো কামেই কৰা নাই, যিহেতু আজি সৰস্বতী পূজা আছিলে আৰু মই ওলাই মেলিও যোৱা নাই সৰস্বতী পূজাত, আৰু ঘৰতে আছোঁ। তেনেকুৱা একো ধৰণৰ কামেই নকৰিলোঁ। ঘৰ দুৱাৰ মচি কৰি ৰাতিপুৱা ভগৱানক সেৱা কৰিলোঁ, বাছ ইমানেই আৰু। ওলাই নগ'লোঁ, ক'তো যাম বুলি ভাবিছিলোঁ কিন্তু নগ'লোঁ। আচলতে এনেকুৱা হয়, এটা নিৰ্দিষ্ট বয়সৰ পিছত যেতিয়া লগৰবোৰ নাইকিয়া হয়, তেতিয়া গৈও ভাল নালাগে। নিজৰ কলেজখনলৈ গৈ সেইটো ভাল নালাগে যেতিয়া লগবোৰ নাথাকে। আৰু আমাৰ যিহেতু এতিয়া মই বহুত বেছি ডাঙৰ বুলি কোৱা নাই, তথাপিও মোৰ লগৰ মেক্সিমামে জব কৰি আছে, বা যিবোৰ বিয়া হৈছে বিয়া হৈ গৈছে, জব কৰি আছে। আৰু জব কৰি থাকিলেতো জানেই, তেওঁলোকে যদি নাপায়, বিশেষকৈ নিজৰ নিজৰ কৰ্মক্ষেত্ৰতে আজি চেলিব্ৰেট কৰিছে। আৰু মই যিহেতু ঘৰত আছোঁ বৰ্তমান, গতিকে মই ক'তো ওলাই যোৱা নাই, আৰু ওলাই নগ'লোঁ। আৰু কেতিয়াবা এনেকুৱাই ভাল লাগে বেলেগক চাই। আজি পূৰা বাৰান্দাত বহি লৈছোঁ আৰু সৰস্বতী মাবিলাক যিবিলাক ওলাই গৈছে ধুনীয়াকৈ পিন্ধি গৈ, তেওঁলোকক ধুনীয়াকৈ চাইছোঁ, আৰু বাছ সিমানেই এনজয় কৰিছোঁ। বাকী ক'তো যোৱা নহ'ল। যাম বুলি ভাবিছিলোঁ এপাক ওলাই, কিন্তু যোৱা নহ'ল। গতিকে ব্লগটোত বিশেষ দেখাবলগীয়া একো নাই। দিনটো ঘৰতে আছোঁ, বাকী একো কামেই তেনেকুৱা নকৰিলোঁ। এতিয়া ভাবিছোঁ আপোনালোকক কথাটো কৈ দিওঁ, যিহেতু ব্লগটো ষ্টাৰ্ট কৰি থৈছিলোঁ, ব্লগটো এণ্ডিঙো কৰিব লাগিব। আৰু আজি মোৰ যোৱা বছৰৰ যিহেতু ওলাই যোৱা নাই, কিন্তু আপোনালোকক নিৰাশ নকৰোঁ। যোৱা বছৰ মই যিহেতু ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু যোৱা বছৰ ওলাই গৈছিলোঁ, তাৰে ফটোজখিনি আছে। ফটোজ মই দুখনমান পাইছোঁ, আপোনালোকক দেখাম। আৰু যোৱা বছৰ যদি ভিডিঅ' বনালোঁ হয়, তেতিয়াহ'লে ভাল আছিলে। আৰু এনেকুৱা আছিলে, মই ভিডিঅ' বনোৱাটো বহুত দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ, গতিকে কিছুমান মমেণ্ট আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। সেইকাৰণে আজি যোৱা বছৰৰ কিছুমান ফটো আপোনালোকক দেখাম। আৰু কেতিয়াবা আচলতে এনেকুৱাই হয়তো ডাঙৰেই হৈছোঁ চাগে, সেইকাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰক সদায় নিজকে আঁতৰাই ৰাখিয়ে ভাল লগা হৈছে। সৰস্বতী পূজা হওক, এনেকুৱা কিছুমান ফেষ্টিভেলৰ পৰা নিজক আঁতৰাই ৰাখিয়ে ভাল লগা হৈছে। বেয়া লগা বুলিও নহয়, সেই মন নোযোৱা হৈ গ'ল। আৰু যিটো ক্ৰেজিনেছ থাকে কলেজ স্কুলত পঢ়িলে ওলাই যাম বুলি, সেই বস্তুটো নাইকিয়া হ'ল। আৰু যি কি নহওক, আজি আপোনালোকৰ লগত ব্লগটো যিহেতু ষ্টাৰ্ট কৰিছোঁ, ব্লগটো কণ্টিনিউ কৰি যাবলৈ চেষ্টা কৰিম। গতিকে ব্লগটো শেষলৈকে চাই থাকিব। আৰু এয়া আছিল যোৱা বছৰ মই একদম ধুনীয়াকৈ লচপচি হৈ সাজি কাচি সৰস্বতী পূজাত উঠা ফটো। পিছে যোৱাবাৰো ক'তো যোৱা নাছিলোঁ, ৰুমৰ ওচৰতে ফটো উঠিছিলোঁ। এইবাৰ পিছত তাকো কৰা নহ'ল বাৰু। যিয়ে নহওক, ডাঙৰ হৈছোঁ চাগে মই। লাষ্ট চাগে মই 2020 চনতে সাজি কাচি সৰস্বতী পূজালৈ গৈছিলোঁ। আৰু ৰাতিলৈ ধুনীয়াকৈ শুবলৈ লৈছোঁ। আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।